গৰ্ভৱতী মহিলাক 15,000 টকালৈকে আৰ্থিক সাহায্য দিয়াৰ কথা এই বাজেটত কোৱা হৈছে। বেংকক ঋণ উভতাই দি মহিলাসকলক NOC প্ৰদান কৰাৰ কথা এই বাজেটত কোৱা হৈছে। এই বাজেটত এটা অত্যন্ত ডাঙৰ পদক্ষেপ লোৱা হৈছে যে অসমত 30 লাখ আত্মসহায়ক গোটত মহিলাৰ সদস্য আছে, 3,27,000 গ্ৰুপ আছে। তাৰ পৰিৱৰ্তে প্ৰায় 39 লাখ আত্মসহায়ক গোটৰ সদস্য আছে। প্ৰতিগৰাকী মহিলাকে এই বছৰ আমি 1,000 টকা প্ৰদান কৰিম, যাতে তেওঁলোকে এটা হোম বেছ এণ্টাৰপ্ৰাইজৰ কল্পনা কৰে। কোনোবাই মৌ পালনৰ কথা ক'ব, কোনোবাই কুকুৰা পালনৰ কথা ক'ব, কোনোবাই গাহৰি পালনৰ কথা ক'ব, কোনোবাই সৰু দোকান এখন দিয়াৰ কথা ক'ব। সেই প্ৰজেক্ট ৰিপৰ্টটো অহাৰ লগে লগে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে প্ৰত্যেকগৰাকী মহিলাকে আৰু 10,000কৈ টকাৰ যোগান ধৰাৰ কথা ঘোষণা কৰিছে। অৰ্থাৎ 39 লাখ মহিলাক 10,000 টকাকৈ অতিৰিক্তকৈ প্ৰায় 3,900 কোটি টকাৰ ব্যয়ৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী আৱাস যোজনা প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা বা যিসকলক কিবা কাৰণত এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পৰা নাছিল, তেওঁলোকক মুখ্যমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ঘৰ যোগানৰ কথা এই বাজেটত কোৱা হৈছে। স্বাস্থ্যক সহজভাৱে উপলব্ধ কৰাৰ বাবে হেল্থ ইঞ্চুৰেঞ্চ প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰতৰ ছাপ্লিমেণ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কথা কোৱা হৈছে। 32 লাখ ফেমিলিয়ে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম আৰু একে পৰিমাণৰ ফেমিলিয়ে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰতৰ সুবিধা পাব। অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে 5 লাখ টকাকৈ বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিব। এই বিত্তীয় বৰ্ষৰ বাজেটতে অসমৰ 500খন স্কুলক 6 কোটি টকাকৈ যোগান ধৰি নতুন ভৱন, স্মাৰ্ট ক্লাছৰুম আদিৰ কল্পনাৰ কথা ইয়াত কোৱা হৈছে। নতুনকৈ 3,000 কিলোমিটাৰ পকী পথ নিৰ্মাণৰ সংকল্প এই বাজেটত দোহৰা হৈছে। অসমৰ চাহ শিল্পৰ 200 বছৰীয়া উদযাপনৰ বাবে অৰ্থডক্স টিৰ ক্ষেত্ৰত প্ৰতি কেজিত 12 টকা ৰাজসাহায্য দিয়াৰ কথা কোৱা হৈছে। তাৰ লগে লগে এগ্ৰিকালচাৰ ইনকাম টেক্স আৰু 3 বছৰৰ কাৰণে দিব নালাগিব, সেই ধৰণৰ ঘোষণাও বিত্তমন্ত্ৰীগৰাকীয়ে সদনৰ আগত দাঙি ধৰিছে। চাহ বাগিচাৰ বাবে মুখ্যমন্ত্ৰীৰ আৱাস যোজনা, লাইনৰ পকী পথ, গৰ্ভৱতী মহিলাক 15,000 টকালৈকে আৰ্থিক সাহায্য দিয়াৰ কথা এই বাজেটত কোৱা হৈছে। আটাইতকৈ ডাঙৰ কথা, অসমৰ চাহ বাগিচাৰ মজদুৰসকলৰ বাবে, শ্ৰমিকসকলৰ বাবে চৰকাৰী চাকৰিত 3% আৰক্ষণৰ ব্যৱস্থাও এই বাজেটত কোৱা হৈছে। মই ভাবোঁ যে এই বাজেটখনে অসমৰ অৰ্থনৈতিক বিকাশ, সামাজিক ন্যায় আৰু অৰ্থনৈতিক বিকাশত প্ৰতিগৰাকী ব্যক্তিকে সামৰি লোৱাৰ এক মহান সংকল্পৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে। কাজিৰঙাৰ এলিভেটেড ৰোড, গুৱাহাটীৰ ৰিং ৰোড, কপিলী পাৱাৰ প্ৰজেক্টৰ খুব সোনকালে উদ্বোধন আৰু অসম মালাৰ দৰে হিতৈষী আঁচনিত ধনৰ ৰূপায়ণৰ জৰিয়তে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতো এই বাজেটে যথেষ্টখিনি প্ৰেৰণাদায়ক বাণী বা প্ৰেৰণাদায়ক খবৰ জনসাধাৰণৰ বাবে লৈ আহিছে। মই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক, অসম মন্ত্ৰীসভা আৰু আমাৰ সকলোৰে হৈ পুনৰ উজ্জীৱিত অসমৰ সপোন সাৰ্থক ৰূপায়ণ কৰাৰ বাবে যি বাজেট দাখিল কৰিলে তাৰ বাবে উষ্ণ অভিনন্দন জনাইছোঁ।